হাই ফ্ৰেণ্ড, আজি মই আপোনালোকে এটা নতুন বস্তু দেখাম বুলি আপোনালোকে জানে আগে পিছে আৰু কিজানি ইউটিউবত পাইছে। তথাপিও এতিয়া মই নতুনকৈ এবাৰ ফেচবুকত আপডেট দিলোঁ। বস্তুটো কি কয় ফেক কল। যদি আপোনালোকে ৩-৪জন বন্ধু লগ হৈ কথা পাতি আছে, তুমি তাৰ পৰা আহিব লাগে, আহিব পৰা নাই, কি কৰি আহিবি সেইটোৰ বিষয়ে মই অলপ ক'ম। ফেক কলৰ আপোনালোকক কৈছিলোঁ মই স্ক্ৰীণত যাম বুলি। এতিয়া মই স্ক্ৰীণত আহি আছোঁ। স্ক্ৰীণত দেখা পাব। প্ৰথমতে প্লে ষ্ট'ৰত যাব, তাৰপিছত চাৰ্চ কৰিব ফেক কল বুলি, FAKE, তাৰপিছত আহি যাব এতিয়া ফেক কল আহি যাব। তাৰপিছত ওপৰত আহি যাব ফেক কল, ফেক ভিডিঅ' কল। সেইটো নহয় 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰটো হয় ফেক কল, PRA। মইতো অলৰেডি ইনষ্টল কৰা আছে, মোৰ অপেন হৈ আছে, মই অপেন কৰি দেখুৱাই আছোঁ। তাৰপিছত এনেকৈ ইণ্টাৰফেচ আহিব। এতিয়া নেম লেখা আহিব, যিকোনো নেমত নাম দিব পাৰে। হয়তো দেউতাৰ নাম দিব পাৰে, কোনোবা গাৰ্লফ্ৰেণ্ডৰ নাম দিব পাৰে। মই এতিয়া মোৰ নামটো লিখাই দিলোঁ, লিখিলোঁ। আৰু নাম্বাৰ, যিকোনো 10টা নাম্বাৰ দিলে হ'ল। যিকোনো নম্বৰ 10টা দিয়াৰ পিছত ছেট টাইম দেখাই থাকিব। ছেট টাইম কিমান ছেকেণ্ডত ফোনটো আহিব। 10 ছেকেণ্ড আছে, 5 মিনিট আছে, 30 মিনিট আছে। মই ইয়াতে 10 ছেকেণ্ড দিলোঁ দেখুওৱাৰ কাৰণে। তাৰপিছত ভইচ আছে, নটিচ ভইচ নিদিলেও হয়। তাতে ইনকামিং ইয়াতে আছে, এইটো মই ডাইৰেক্ট অকে কৰি দিলোঁ। এতিয়া ফোনটো আহিব। আপোনালোকে নিশ্চয় তাৰ পৰা উঠি আহিব পাৰিব। এই ফোনটো আহি গ'ল মোৰ নামত, যিকোনো এটা নাম্বাৰ দিছিলোঁ মই, ফোনটো আহি গ'ল। মই তাৰ পৰা উঠি আহিব পাৰে। মই ফোনটো কাটি দিলোঁ, এনেকৈ তাৰ পৰা উঠি আহিব পাৰিব, বন্ধুবোৰ পৰা বাচি আহিব পাৰিব। যিকোনো এটা নাম্বাৰ লগাই দিলে তাৰ পৰা উঠি আহিব পাৰিব আপোনালোকে। নিশ্চয় আপোনালোকে বুজি পালে। ভাল লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব আৰু